ট্ৰেডিং কৰিবলৈ আমাক ট্ৰেডিং কেপিটেল লাগিব, নহ'লে আমি ট্ৰেডিং কৰিব নোৱাৰিম। যিমানে যি স্কিল নিশিকো কিয়, যি ষ্ট্ৰেটেজি নিশিকো কিয়, আমি ট্ৰেডিং কেপিটেল অবিহনে আমি একো কৰিব নোৱাৰিম। গতিকে আজি মই এনেকুৱা 5টা ৱে লৈ আহিছোঁ, যোনকেইটা ৱেৰ সহায়ত তোমালোকে যোনে যোনে কেপিটেল নাই বা কম আছে তেওঁলোকে অলপ ইনক্ৰিজ কৰিব পাৰিব, অলপ আৰ্নিং কৰিব পাৰিব এই 5টা ৱে ইউজ কৰি। সো এই 5টা ৱে কিনো তাকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা, লাইক কৰি দিবা আৰু লগৰটোকো শ্বেয়াৰ কৰিবা যাতে সিও জানক আৰু সিও আৰ্নিং কৰক, এণ্ড কমেণ্ট কৰিবা কোনটো ৱে 5টাৰ ভিতৰত ভাল লাগিল। ব'লা তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 1 ৱেটো হ'ল সকলোতকৈ ছেফেষ্ট ৱে। তুমি তোমাৰ যোনটো ৰেগুলাৰ ইনকাম চ'ৰ্চ আছে সেই ইনকাম চ'ৰ্চৰ পৰা তুমি কেপিটেল বিল্ড কৰিব লাগিব। যদি তুমি এজন ষ্টুডেণ্ট বা বিজনেছ কিবা কৰি আছা সৰু সুৰা বা জব কৰি আছা কিবা, তেনেহ'লে তাৰ পৰা এটা পাৰ্চেণ্ট তুমি ট্ৰেডিং কেপিটেলৰ কাৰণে এৰেঞ্জ কৰি ছেভিং কৰি যাব লাগিব, ঠিক আছে। যোনটো নেকি সৰু হ'ব পাৰে কিন্তু এটা টাইমত গৈ পেলাই সেইটো ডাঙৰ হৈ যাব। ধৰা 1 বছৰত তুমি 2000কেও যদি জমা কৰি যোৱা তেতিয়াও তোমাৰ 24,000 টকা তোমাৰ হাতত এজ এ ট্ৰেডিং ফাণ্ড হিচাপে থাকিব। আৰু সেই এবছৰত তুমি যদি নলেজ বহুতখিনি লৈ লোৱা ট্ৰেডিঙৰ ওপৰত, তেনেহ'লে হয়তো তুমি সেইখিনিও গ্ৰ' কৰি বহুত বেছি কৰি পেলাব পাৰিবা। 2 নম্বৰ ৱেটো হ'ল তোমাৰ আজিৰ দিনত তুমি ছাইড হাছেল কৰি পেলাই বহুত এটা আৰ্নিং জেনেৰেট কৰিব পাৰা, যোনটো নেকি বহুত ইজি হৈ গ'ল আগৰ তুলনাত বৰ্তমান ছাইড হাছেল কৰি পেলাই টকা ইনকাম কৰাটো। ধৰা এতিয়া ছাইড হাছেল কি কৰিবা সেইটো যদি কওঁ, তেনেহ'লে হয়তো ভিডিঅ' চাই থকাৰ ভিতৰত তোমালোকৰে মাজৰে বহুতে ভিডিঅ' এডিটিং জানা, বহুতে গ্ৰাফিক্স ডিজাইন কৰিব পাৰা বা বহুতে কণ্টেণ্ট স্ক্ৰিপ্ট ৰাইটিং কৰিব জানা। তো তেনেকুৱা বহুত নলেজ তোমালোকৰ আছে বা তোমালোকে শিকি ল'ব পাৰিবা, ঠিক আছে। তো সেইখিনি ইউজ কৰি পেলাই তোমালোকে ফ্ৰী লাঞ্চিং কৰি পেলাই তোমাৰ পাৰ মান্থ এটা হ'লেও ইনকাম জেনেৰেট কৰিব পাৰা। ধৰা 3000 বা 5000 টকা এটা হ'লেও তোমালোকে জেনেৰেট কৰিব পাৰা এইখিনি স্কিলৰ পৰা। আৰু এইখিনি ছ'চিয়েল মিডিয়াত তোমালোকে বহুত ক্লাইণ্ট পাই যাবা, সেনেকুৱা নহয় যে ক'ত শিকিলোঁ কৰিলোঁ ক'ত পামনো ক্লাইণ্ট। বহুত ক্লাইণ্ট থাকে যোনে নেকি ভিডিঅ' এডিটৰ বিচাৰি থাকে, গ্ৰাফিক্স ডিজাইনাৰ বিচাৰি থাকে। তোমালোকৰ তাত যদি ভাল স্কিল আছে তেনেহ'লে নিশ্চয় তোমালোকে কাম পাবা। 3 নম্বৰ ৱেটো হ'ল বহুত মানুহে ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং একেই বুলি ভাবে। ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং দুটা বেলেগ বেলেগ হয়। তুমি সৰু সৰু এমাউণ্টৰ পৰা SIPs কৰি পেলাইও তুমি কেপিটেল তুমি গ্ৰ' কৰিব পাৰিবা। কেপিটেল অকল ছেভিং কৰাই নহয়, কেপিটেল গ্ৰ' কৰাটো এটা ভাল আইডিয়া হৈ পৰে। গতিকে তোমালোকে SIPs কৰা, সৰু সৰু যদি এমাউণ্ট আছে, ইমান বেছি আজি টকা নাই, ইমান ডাঙৰ একো ফাণ্ড নাই, কিন্তু সৰু এমাউণ্ট এটা হ'লেও তুমি মান্থলি এৰেঞ্জ কৰিব পাৰা, তেনেহ'লে সেই সৰু এমাউণ্টটো লাগে 500 টকা হওক বা 1000 টকা হওক, সেই সৰু এমাউণ্টটো পাৰ মান্থ তুমি SIP কৰিও এদিন গৈ পেলাই তুমি ভাল এটা এমাউণ্ট জেনেৰেট কৰিব পাৰা। আৰু তেতিয়ালৈকে তুমি যদি ট্ৰেডিংটো শিকি থাকা তেনেহ'লে হয়তো তুমি সেই কেপিটেলটো বনাব পাৰিবা আৰু তাক গ্ৰ' কৰি পেলাই আৰু বেছি এটা ভাল ইনকাম জেনেৰেট কৰিব পাৰিবা। বাকী তোমালোকে SIPsবোৰ কৰিব জানানে নাই কমেণ্টত জনাবা। যদি নাজানা তেনেহ'লে মই ভিডিঅ' বনাম নেক্সট, ভালদৰে বুজাই দিম কেনেকৈ SIP কৰে বা ক'ত কৰিব লাগে, সেইখিনিৰ ওপৰত ভিডিঅ' এটা বনাম। যদি নাজানা তেনেহ'লে SIP কমেণ্ট কৰি দিবা। 4 নম্বৰ ৱেটো হ'ল কেনেকৈ তুমি আৰ্নিং কৰিবা তাৰ ওপৰত যদি কওঁ, তেনেহ'লে আজিৰ দিনত বহুতো এনেকুৱা ডেলিভাৰী ৱৰ্ক কৰি পেলাই তুমি আৰ্নিং কৰিব পাৰা। এতিয়া জমেট' ছুইগিৰ নিচিনা এনেকুৱা যদি ব্ৰেণ্ডৰ লগত তোমালোকে কাম কৰা, পাৰ্ট টাইম কৰিব পাৰা, যিহেতু তাত কোনো এনেকুৱা নহয় যে ফুল টাইম তুমি কৰিব লাগিব। তোমাৰ তাত মাথো এখন বাইক বা স্কুটি কিবা এখন লাগে আৰু তোমাৰ কাম কৰিব পৰা সেই ক্ষমতাটো লাগে। বাকী তোমাৰ ফ্লিপকাৰ্ট আছে, এমাজন আছে, তেনেকুৱা ধৰণৰ বহুত আজিকালি ডেলিভাৰী বহুত ওলাই গ'ল। চ' ডেলিভাৰী বয় হিচাপে কাম কৰি তোমালোকে বহুত এটা ভাল ইনকাম জেনেৰেট কৰিব পাৰা, যোনখিনি ইনকাম তোমালোকে এজ এ ট্ৰেডিং কেপিটেল বা ইনভেষ্ট কৰি পেলাই তাক গ্ৰ' কৰিব পাৰা। চ' এইটো তোমালোকে যদি কোনোবাই কৰি আছা তেনেহ'লে কমেণ্ট কৰি দিবা। এণ্ড যদি কৰা নাই কোনেও তেনেহ'লে এইটো কথা ভাবি চাবা যে তোমাৰ সৰু সৰু ইনকামে, সৰু সৰু মেহনতে এদিন তোমাক বহুত আগলৈ লৈ যাব। চ' এইটো ট্ৰাই কৰিব পাৰা। আজিৰ এই 5টা ৱেৰ একদম লাষ্ট যোনটো 5 নম্বৰ ৱে, সেইটোৰ কথা ক'বলৈ গৈ আছোঁ। 5 নম্বৰ ৱেটোত তোমালোকে ফাণ্ডেড একাউণ্ট ট্ৰাই কৰিব পাৰা। কাৰণ বহুতৰ তাত যাৰ তাত কেপিটেল কম থাকে ট্ৰেডিং কৰি পেলাই, তেওঁলোকে ফাণ্ডেড একাউণ্ট যদি বাই কৰে তেনেহ'লে এটা ভাল কেপিটেল পাবা আৰু সেইটোৰ ওপৰত তোমালোকে ট্ৰেড কৰি বহুতখিনি শিকিব পাৰিবা। আৰু যদি পাছ কৰি যোৱা তেনেহ'লে তাত তোমালোকৰ এটা আৰ্নিং চ'ৰ্চো জেনেৰেট হৈ যাব। যিহেতু এটা ফাণ্ডেড একাউণ্ট এৰাউণ্ড তোমালোকৰ $30 মানৰ ভিতৰত পাই যাবা, মানে ধৰা 3,000-4,000 ভিতৰত তোমালোকে এটা ফাণ্ডিং একাউণ্ট পাই যাবা। আৰু তাত ট্ৰেড কৰি কৰি শিকি পেলাই তোমালোকে তাক পাছ কৰি তাৰ পৰা পে আউট ল'ব পাৰিবা।
যদি এবাৰ তোমালোকে সেই যিমান কেপিটেল ইনভেষ্ট কৰিছিলা সিমানটো পে আউট যদি লৈ লোৱা তাৰ পিছততো আৰু চিন্তা কৰিব লগা একো নাই গতিকে তোমালোকে ফান্ডেড একাউণ্টত ট্ৰাই কৰিব পাৰা ফান্ডেড একাউণ্ট যদি কোনোবাই বাই কৰা তাৰ ভিডিঅ' মই অলৰেডি ইউটিউবত বনাই থৈছোঁ চেক কৰিবা এণ্ড লিংক ডেছক্ৰিপশ্যনতে থাকিব তাৰ পৰা বাই কৰিব পৰা অলপ ডিছকাউণ্টত পাই যাবা আৰু 6 নম্বৰত মই এটা বনাছ তোমালোকক ৱে দিম কি কৰিবা আৰ্নিং কৰিবলৈ এটা ভাল কেপিটেল যোগাৰ কৰিবলৈ এইটোত 6 নম্বৰ ৱেটোত একচুৱেলি টাইম লাগিব পাৰে কিন্তু তাৰ পৰা এটা ভাল ইনকাম এদিন জেনেৰেট নিশ্চয় কৰিব পাৰিবা আৰু সেইটো হৈ গ'ল মই এতিয়া বৰ্তমান যি কৰি আছোঁ মানে কণ্টেণ্ট ক্ৰিয়েশ্যন তোমালোকে ষ্টাৰ্ট কৰিব পাৰা কণ্টেণ্ট ক্ৰিয়েশ্যন তোমাৰ যোনটো বিষয়ত নলেজ আছে সেই বিষয়টোৰ ওপৰত তোমালোকে ভিডিঅ' বনাব পাৰা কাৰোবাৰ ধৰা ছিংগিং কাৰোবাৰ আৰ্টত কাৰোবাৰ ফাইনেন্সত বা কাৰোবাৰ বিজনেছ যাৰ যিটো মানে বেছি ভাল লাগে কৰি পেলাই সেইটোৰ ওপৰত কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰা আৰু কণ্টেণ্ট ক্ৰিয়েশ্যন কৰি তোমালোকে অলপ টাইম দি 2-3 বছৰ ভালদৰে মেহনত কৰি এটা ভাল কেপিটেল যোগাৰ কৰিব পাৰা গতিকে লগ পাম মই অন্য এটা ভিডিঅ'ত আজিলৈ ইমানেই 5টা ৱে ভিতৰত কোনটো ৱে চবতকৈ বেছি ভাল লাগিল তোমাৰ কমেণ্টত জনাবলৈ নাপাহৰিবা